নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে বৰষুণৰ বতৰ, সেইকাৰণে মই ভাবিলোঁ আজি এনেকুৱা বতৰত মানে খাব পৰা এটা ভাল বস্তু আপোনালোকক দেখুওৱা যাওক আৰু ময়ো মানে খাম, ইয়াৰ সোৱাদ ল'ম। বস্তুটো হৈছে কি, চানা। আমি যে সাধাৰণতে চানা খাওঁ দোকানত কিনি, চিৰা ভাজা বা কিবা এনেকুৱা, এইটো আচলতে তেনেকুৱাই সোৱাদ একেই, বহুত খাই ভাল লাগে। মই বহুতবাৰ খাইছোঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই কি লৈছোঁ, চিৰা এবাতি লৈছোঁ, ঘৰতে খুন্দা, ঢেঁকীত খুন্দা, আৰু এইটো লৈছোঁ বাদাম লৈছোঁ, পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ, জলকীয়া লৈছোঁ আৰু নৰসিংহৰ পাত ফ্লেভাৰটো লৈছোঁ। এইটো মানে মই সেইকাৰণে লওঁ, ফ্লেভাৰটো খুব ধুনীয়া হয়। মই সেইকাৰণে যিবিলাক ৰেচিপি বনাওঁ চবতে নৰসিংহৰ পাতটো ব্যৱহাৰ কৰোঁ। এইটো আমাৰ অসমীয়াবিলাকৰ এইটো গৌৰৱ বুলি ক'ব পাৰি। সেইকাৰণে এতিয়া মই এইবিলাক আৰম্ভ কৰিম। এতিয়া মই এইবিলাক এটা এটাকৈ কেৰাহীত ধুনীয়াকৈ ভাজিম, তেলেৰে ভাজি গোটেইখিনি মিক্স কৰি দিম। এতিয়া মই আৰম্ভ কৰোঁ। কেৰাহীত তেলখিনি গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত মই এটা এটাকৈ বস্তুবিলাক ভাজি দিম। তেলখিনি গৰম হৈছে, এতিয়া মই মিডিয়াম ফ্লেমত দিছোঁ। আগতে বাদামখিনি ভাজি লওঁ। বাদামখিনি মই হেতাৰে লৰাই আছোঁ। বাদামখিনি ভজা হ'ল, এতিয়া মই অলপ অলপকৈ নমাইছোঁ, ভালকৈ নিহাৰি কিনে। এতিয়া মই বাদামখিনি নিহৰাৰ পিছত এতিয়া মই চিৰা অলপ অলপকৈ ভাজিম। বেছিকৈ নিদিব আপোনালোকে, বেছিকৈ দিলে নহ'লে চিৰাখিনি ভালকৈ ফুলি নুঠিব। সেইকাৰণে অলপ অলপকৈ ভাজিব চিৰা, আৰু ভালকৈ এনেকৈ ফুলাই ল'ব। এইখিনি ধুনীয়াকৈ ফুলি উঠিছে, এতিয়া মই এইখিনি ধুনীয়াকৈ নমাই দিম অকণ অকণকৈ। এনেকৈ অকণ অকণকৈ মই ভাজি উঠাই আছোঁ, আৰু এখন কাগজ লৈছোঁ, বগা কাগজ, যাতে তেলখিনি ভালকৈ শুহি লয় কাগজখনে। এনেকৈ আপোনালোকে অলপ অলপকৈ এনেকৈ নিহাৰি ল'ব। চিৰাখিনি এতিয়া মোৰ ভাজা হৈ গ'ল। এতিয়া মই লাহে লাহে ইয়াৰ পৰা পিঁয়াজখিনি ভাজি ল'ম। এতিয়া এইখিনি ৰঙচুৱা হৈছে, এতিয়া মই এইখিনি ধুনীয়াকৈ নমাই দিম। এতিয়া মোৰ গোটেইখিনি ভজা হৈ গৈছে, চিৰা, বাদাম আৰু পিঁয়াজ আৰু নৰসিংহ পাত আৰু জলকীয়া। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। বাদামখিনি দিলোঁ, এতিয়া মই পিঁয়াজ আৰু নৰসিংহ পাতখিনি একেলগে মিক্স কৰি দিম। এতিয়া এইখিনি মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী নিমখটো দি দিব আৰু এনেকৈ মিক্স কৰি ল'ব। এতিয়া মোৰ মচমচীয়া চিৰা ভজা তৈয়াৰ হৈ গ'ল। এতিয়া এইখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে খাই চাবচোন, ঠাণ্ডাৰ বতৰত চাহৰ লগত খাই ইমান ভাল লাগে নহয়। এই চিৰা চানাটো খাই বহুত সোৱাদ লাগে। মই এয়া খাই চালোঁ, বহুত টেষ্টি হৈছে। আপোনালোকেও খাই চাব। যদি খাই ভাল পায় তেনেহ'লে মোৰ ৰেচিপিটো আপোনালোকে বনাই চাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। তেতিয়াহে মই উৎসাহ পাম আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিবলৈ। আপোনালোকক বহুত বহুত ধন্যবাদ চোৱাৰ বাবে ভিডিঅ'টো।